নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বেদত উল্লেখিত এই 5গৰাকী নাৰীৰ নাম ৰাতিপুৱাতে যদি স্মৰণ কৰা যায় তেন্তে সকলো পাপ নাইকিয়া হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, সনাতন ধৰ্মত নাৰীক পূজা কৰা হয়। দেৱ দেৱীৰ ভিতৰতো প্ৰথমতে যদি নাম লোৱা হয় তেন্তে নাৰায়ণৰ আগত লক্ষ্মী অৰ্থাৎ লক্ষ্মী নাৰায়ণ, ৰামৰ আগত সীতা অৰ্থাৎ সীতাৰাম, কৃষ্ণৰ আগত ৰাধা অৰ্থাৎ ৰাধা কৃষ্ণ। সেয়েহে নাৰীক সনাতন ধৰ্মত আগতেই পূজা কৰা হয়। যদি নাৰীসকলে মৰ্যাদা ৰাখিব নোৱাৰে তেন্তে গোটেই ঘৰখন ডুবি যাব পাৰে, সমাজ ডুবি যাব পাৰে। ভগৱান শ্ৰীকৃষ্ণই নাৰীসকলক বহুতো শ্ৰদ্ধা কৰে। গতিকে এই 5গৰাকী নাৰী আছে যাৰ নাম ৰাতিপুৱাতে ল'লে মহাপাপ নাইকিয়া হয়, অৰ্থাৎ মহাপাপে সেইজন ব্যক্তিক স্পৰ্শ কৰিব নোৱাৰে। গতিকে জানো আহক এই 5গৰাকী নাৰীনো কোন কোন। 1 নম্বৰতে অহল্যা, 2 নম্বৰতে দ্ৰৌপদী, 3 নম্বৰতে কুন্তি, 4 নম্বৰতে তাৰা, 5 নম্বৰতে হৈছে মদুন্দৰী। অহল্যা, যিগৰাকী অহল্যাই শ্ৰীৰামচন্দ্ৰৰ চৰণৰ ধূলি লৈ শিল হৈ থাকিও মানুহ হৈছিল। দ্ৰৌপদী, যি দ্ৰৌপদীৰ গাত হাত দিবলৈ কৈ কুৰুবংশ ধ্বংস হৈছিল। নাৰীক কৰিব লাগে পূজা, কৰিছিল বস্ত্ৰহৰণ। গতিকে পিতামহ ভীষ্ম, সূৰ্যপুত্ৰ কৰ্ণও ইয়াৰ পৰা ৰক্ষা নেপালে। কুন্তি, যিগৰাকী কুন্তিয়ে স্বৰ্গৰ পৰা দেৱতা মাতি আনি নিজৰ শৰীৰত গৰ্ভধাৰণ কৰিব পাৰিছিল, সেইগৰাকী কুন্তিয়ে সূৰ্যদেৱক আহ্বান কৰি কৰ্ণক জন্ম দিছিল, ইন্দ্ৰক আহ্বান কৰি অৰ্জুনক জন্ম দিছিল। সেইগৰাকী হৈছে কুন্তি, যাৰ নাম ৰাতিপুৱা স্মৰণ কৰাটো অত্যন্ত মংগল। তাৰা, দেৱগুৰু বৃহস্পতিৰ সেইগৰাকী পত্নী, যিগৰাকীয়ে দেৱগুৰু বৃহস্পতিৰ নিচিনা এজন আচাৰ্যক সদায় পালন কৰি আহিছিল। মদুন্দৰী, সনাতন হিন্দু ধৰ্মীয় মহাকাব্য ৰামায়ণৰ অনুসাৰে লংকাৰাজ ৰাৱণৰ প্ৰধান স্ত্ৰীৰ নাম হৈছে মদুন্দৰী। তেওঁ পৰম ধাৰ্মিকো নীতিপৰায়ণ আছিল। গতিকে এই 5গৰাকী নাৰীৰ নাম ৰাতিপুৱাতে ল'লে সকলো পাপ